নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এগৰাকী বিশেষ আইতাক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হয়, সকলোৱে চিনি পাইছে এইগৰাকী আইতাক, যিগৰাকী আইতাই শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত নৃত্য কৰি ভাইৰেল হৈ পৰিছিল। আৰু নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইগৰাকী আইতাক লৈ এটা সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে আইতাগৰাকীৰ ঠিকনা। আৰু এতিয়া আমি জানিব পাৰিছোঁ যে ভঙা ভৰি ভঙা কঁকালেও এইবাৰ ৰাসৰ পৰা যে আঁতৰাব নোৱাৰিলে এইগৰাকী আইতাক। কাৰণ ৰাস নচাৰ দুৰ্বাৰ হেঁপাহ আৰু ৰাস নচাৰ কথা কৈ আইতা আমাৰ আগত হৈ পৰিল নষ্টালজিক। যৌৱনকালত ৰাসৰ গোপী নাচি থাকোঁতেই বিয়াৰ প্ৰস্তাৱ পাইছিল আইতাগৰাকীয়ে। সেয়ে সেই কথাও সুঁৱৰি আইতাই আজি হৈ পৰিল নষ্টালজিক। আইতাই কেমেৰা সন্মুখতে আকৌ গালে ৰাসক ক্ৰিয়াৰ গীত। আহকচোন কি গালেনো আপোনালোকে উপভোগ কৰক। মুখ্যমন্ত্ৰীলৈ বহুত বহুত ধন্যবাদ, অশেষ ধন্যবাদ। আৰু তেওঁলোকলৈ মই খুব শুভেচ্ছা যাচিছোঁ। তেওঁলোকে যে চিৰদিন জীৱিত হৈ থাকে আৰু আশীৰ্বাদ বিলাই যেন তেওঁলোকক গুণ গান গাবলৈ আকৌ শক্তি দিয়ে, আগলৈকে যেন তেওঁলোকৰ কৰ্মখিনি কৰিব পাৰোঁ, তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেওঁ দীৰ্ঘজীৱী হৈ থাকক, ৰাইজৰ কৰ্ম কৰক আৰু মংগল হৈ থাকক। তেওঁ পতি পুত্ৰ যি ল'ৰা ছোৱালী আছে সকলোকে তেওঁ ভগৱানে ভালে ৰাখক, আগলৈকো যেন ঈশ্বৰক সেবিব, শক্তি দি ভক্তি প্ৰাপ্ত কৰে, এইখিনি প্ৰাৰ্থনা। আপোনাৰ বয়স কিমান হৈছে? মই 66। আৰু আপুনি কিমান বয়সৰ পৰা ৰাস নাচিছে? মই এবাৰ নাচিছোঁ মানে আপোনাৰ 1968 চনত এবাৰ নাচিছোঁ, 69 চনত এবাৰ নাচিছোঁ, 70 চনত নাচিছোঁ, 71 চনত বিয়াই হ'ল। তাৰমানে ৰাসৰ গোপী চায়ে দৰাৰ পচন্দ কৰিছে। ৰাসৰ গোপী নাচিছিলোঁ, তাতে ডেণ্টা দি আছে, আগতে ডেণ্টা দি বজাইছিল। তাৰ চেৰে নাচা দেখি দৰাই পচন্দ কৰিলে। পচন্দ কৰি যে বৌক আছে, বৌকক ক'লে যে মই এনেকৈ ৰাস চাব যাওঁতে ছোৱালীজনী দেখা পাইছোঁ, সেইজনী ছোৱালীহে মোক বিয়া দি পাতি দিব লাগে। এতিয়া তেওঁলোকৰ যিজন বৌক আমাৰ লগত চিনাকি আছে, এতিয়া তেওঁ কৈছে মোৰ চিনাকি মানুহ এজন আছে, যদি সেই চিনাকি ছোৱালীজনীয়ে হয় তেতিয়া তোৰ পচন্দ হয় যদি বিয়া পাতিম। তাৰপৰা আহিল, তেওঁলোকে সোধা পোছা কৰিলে। যেতিয়া ইয়াত আহি আমাক কৈছে মা দেউতাৰ ঘৰত, তেতিয়াহে গম পাইছোঁ যে ৰাস চাই পেলাই পচন্দ কৰি মানে ছোৱালী চাব আহিছে। এতিয়া তাৰপিছত কি কৈছে, মোৰ অধমৰ ল'ৰা এটা, ছোৱালী 3জনী। ছোৱালীৰ বিয়া দিলোঁ 3জনী, ল'ৰাও বিয়া হ'ল। এতিয়া ল'ৰাৰ নাতিনীও বিয়া হ'ল। কি কৈছে, তাৰমানে যেতিয়া তাল খোল বাজিল, ৰিহাৰ্চেল কৰিলে ৰাইজসকলে, ৰিহাৰ্চেল কৰা দেখি মনটো এনেকুৱা লাগিছে, তাৰমানে মোৰ এখন ভৰি ভাঙা, কঁকালটো ভাঙা। এতিয়া কোনোবা এজনে ক'লে, তাৰমানে ৰাসৰ গুটি নাচিব যোৱা মই ৰাস্তাদি দেখা পালোঁ, দেখা পাই মই মনটো এনেকুৱা লাগিছে যেন তেওঁলোকৰ লগত মই নাচিম নেকি। তাৰপৰা তেওঁলোকে যায় মানে নামঘৰ পোৱায়ে নাই, মই লাখুটি লৈ লৈ একদম তুফান কৈছোঁ তেওঁলোকক ওচৰত যাব, ৰিহাৰ্চেলত পাম বুলি। গৈ পেলাই মানুহজনক সুধিছোঁ মোক এনেকৈ ৰাসত নাচিব ইচ্ছা কৰিছে, মোক নাচিব দিব না। কি কৈছে, কি কৈছে, ৰাধা কৃষ্ণ মই ভাও লোৱা নাই, নাচিবি কেনেকৈ। এতিয়া ভৰি ভাঙা, কঁকাল ভাঙা, মই কেনেকৈ নাচিম, দুখী হৈ নাচিছোঁ। এতিয়া দেখি মুগা গিন গিন গাগা পিপি পাপা কৰে মোৰা জাগা, অ পানী মলা দে মোক এষাৰি মাত, পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ টান, জুৰীয়া হাতীকো বলাব পাৰ তই, বুকে নৈ পলোৱা টান, অ মে 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 পলোৱাই মে 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 মে, তামোল পাণ কাটি মে তেহে বুলি ঘুমুৰা গ'ল। আহা সখী আহা বাই বৃন্দাবনে যা, অ বজাইছে মোহন বেণু নয়ন ভৰিছা, পতিত পাৱন হে
অপতিত পাবন পতিত কানাতাৰিলে ৰাম কি কাৰণ হে কৃষ্ণ ৰাম কলবাণী হৰি কলবাণী অযোশুধাই ৰস কানে কানি 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 অযোশুধাই ৰসিমতে কানি কানি